প্ৰতিদিনে মোৰ মনটো সজাই তোলে কিতাপৰ শব্দবোৰে আৰু কলম কিতাপ বহীৰ মাজত আবদ্ধ মোৰ এই জীৱন। প্ৰতিদিনৰ অনুভূতিবোৰে স্থান পায় মোৰ ডায়েৰী পৃষ্ঠাত। আচৰিত হৈছে চাগে আজিৰ যুগতো ডায়েৰী পৃষ্ঠাত আবদ্ধ কৰি ৰখা স্মৃতিৰ টোপালবোৰৰ গৰাকী আছে জানো? একো শব্দ নোহোৱাকৈ অনুভৱবোৰ ফুটি উঠে, জিলিকি উঠে মোৰ ডায়েৰী পৃষ্ঠাত। এই আবদ্ধ জীৱনৰ মাজতে মই বিচাৰি পাওঁ মোৰ সুন্দৰ সপোনৰ জগতখন। ইয়াৰ মাজতে জীয়াই ৰাখিছোঁ হঠাতে মোৰ হৃদয়ত স্থান পোৱা শব্দবিহীন মোৰ প্ৰিয়সীজনী। Silence says a lot more than you think। এনেধৰণে শব্দবিহীন ভাৱনাবোৰৰ লগত ব্যস্ত এই জীৱন। চাৰিআলিত লগৰবোৰৰ সৈতে আড্ডা মাৰি লগৰৰ সৈতে অনুভৱ শ্বেয়াৰ কৰিবলৈ মোৰো মন যায়, কিন্তু সময়ে বাধ্য কৰাইছে মোক মোৰ আবদ্ধ পৃথিৱীখনৰ মাজত সুমুৱাই ৰাখিবলৈ। ফাগুন ঘূৰি আহিছে, ফাগুন লাহে লাহে প্ৰিয় হৈ পৰিছে মোৰ। ফাগুনৰ বতাহজাক ল'বলৈ আজিকালি প্ৰায়ে ওলাই যাওঁ আবেলি সেই পদূলি মুখলৈ। ফাগুন কিয় প্ৰিয় হৈছে জানেনে? আবেলিৰ সেই ফাগুনৰ বতাহজাকে উৰুৱাই আনিছিল মোৰ জীৱনলৈ মোৰ নিঃশব্দ প্ৰেমৰ ফাগুনীজনী। ফাগুনে উৰুৱাই আনিলে মোৰ জীৱনলৈ প্ৰেম। উফ, কি মধুৰ শব্দ প্ৰেম, কিন্তু মোৰ অন্যতম প্ৰেম নিঃশব্দ প্ৰেম। হাতত গোলাপ নোলোৱাকৈ আঁঠুকাৰি প্ৰেমৰ প্ৰতিশ্ৰুতি নিদিয়াকৈ মোৰ প্ৰিয়সীজনী মোৰ জীৱনলৈ আহিল। উফ, ঠিকে শুনিছে। Now she is a part of my life।